Hello friends, welcome back to our channel Educational Chat. সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছো লগতে নতুন বছৰৰ শুভেচ্ছা জনাইছো। আমি আজি আলোচনা কৰিবলৈ ওলাইছো গুণোৎসৱ 2023 সম্পৰ্কে 2023 বৰ্ষত হ'বলগীয়া গুণোৎসৱ সম্পৰ্কে আমি বিতংভাৱে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। কিয়নো যেহেতু গুণোৎসৱ আহিবৰ হ'ল বেছি দিন নাই, মাত্ৰ এসপ্তাহে মাজত আছে। গতিকে এই এসপ্তাহৰ ভিতৰত আমি কি বস্তু চাব লাগিব বা কি ৰেজিষ্টাৰ মেইনটেইন আছে নে নাই সেইখিনি ভালদৰে পৰীক্ষা কৰি ল'ব লাগিব। গতিকে আমি আজি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাওক। যদি ভাল পায় লাইক শ্বেয়াৰ আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি আজি আলোচনা কৰিম যে গুণোৎসৱত কিছুমান আমাৰ ৰেজিষ্টাৰ বুক মেইনটেইন কৰি ৰাখিব লাগে। সেই বহীকেইখন কি বা কেনেকৈ মেইনটেইন কৰিব লাগে সেই বিষয়ে আমি চাম। এক নম্বৰত আছে যে এডমিশ্যন ৰেজিষ্টাৰ। এডমিশ্যন ৰেজিষ্টাৰ হৈছে যে ল'ৰা ছোৱালীবিলাকৰ কিমান চনত কিমানটা ল'ৰা ছোৱালী এডমিশ্যন লৈছে বা প্ৰথম শ্ৰেণীত কিমান, দ্বিতীয় শ্ৰেণীত কিমান, এনেকৈ শ্ৰেণী ৱাইজ কিমান ল'ৰা ছোৱালী আছে, ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যা এনেকৈ ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব লাগিব। তাৰপিছত আছে এটেণ্ডেঞ্চ ৰেজিষ্টাৰ্ছ। এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো সকলোৰে থাকে যে ক্লাছ ৱাইজ কিমানজন ল'ৰা ছোৱালী প্ৰেজেণ্ট আছে আৰু কিমানজন এবচেণ্ট আছে সেইবুলি আমি ৰেজিষ্টাৰখন মেইনটেইন কৰিব লাগিব। টিচাৰ্ছ ডায়েৰীও আমি মেইনটেইন কৰিব লাগে। প্ৰত্যেকজন টিচাৰে ডেইলি কি কাম কৰিছে, কেনেকৈ লেচন প্লেন ফ'ল' কৰিছে নে নাই, তেওঁলোকে কি ছাবজেক্ট পঢ়াইছে বা কি ৰিমিডিয়েল টিচিং কৰিছে এই সম্পৰ্কেও তেওঁলোকে টিচাৰ্ছ ডায়েৰীত লিখি ৰাখিব পাৰে। নেক্সট আছে ক্লাছ ৰুটিন। ক্লাছ ৰুটিনখন আমি ডিছপ্লে কৰি ৰাখিব লাগে যে কোনটো টিচাৰে কি ক্লাছ কৰিব আৰু ক্লাছত কি পঢ়াব, সেইমতে ক্লাছ ৰুটিন প্ৰত্যেক ক্লাছৰ বাবে থাকিব লাগে। নেক্সট আছে লেচন প্লেন। যিহেতু আমি জানো যে লেচন প্লেন হৈছে প্ৰত্যেকটো লেচন পঢ়াৰ আগতে কৰা পৰিকল্পনা আৰু এই লেচন প্লেন খুবেই জৰুৰী। গতিকে প্ৰত্যেকটো লেচন কৰাৰ আগতে বা টিচাৰে ক্লাছৰুমত যোৱাৰ আগতে তেওঁলোকে নিজৰ লেচন প্লেনবোৰ ৰেডি কৰিব লাগে আৰু তেনেকৈ লেচন প্লেন কিছুমান থৈ দিব লাগে যাতে গুণোৎসৱত সেইবোৰ দেখাব পাৰিম। তাৰপিছত আছে TLM ৰেজিষ্টাৰ, টিচিং লাৰ্ণিং মেটেৰিয়েল। আমি জানো যে টিচিং লাৰ্ণিঙৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। এই TLMসমূহ আছেনে নাই বিদ্যালয়ত, যদি নাই তেতিয়াহ'লে কেইখনমান TLM বনাই ৰাখক। আৰু আজিকালিতো TLM অফিচৰ পৰাই দিয়ে, ব্লকৰ পৰাই, কিন্তু কেইখনমান নিজে বনাই ৰাখিব লাগিব আৰু সেইমতে কি TLM আহিছে বা কি বনাইছে সেইবোৰ ৰেজিষ্টাৰত বুকত ধুনীয়াকৈ লিখি ৰাখিব লাগিব। নেক্সট আছে SMC প্ৰচিডিং বুক। SMCখনৰ স্কুল মেনেজমেণ্ট কমিটি থাকে, তেওঁলোকৰ প্ৰচিডিং বুক লাগিব। নেক্সট আছে স্কুল ৰিপৰ্ট কাৰ্ড লাগিব। নেক্সট ইউডাইছত যিবিলাক ডাটা আমি ভৰাওঁ সেই ডাটাবোৰ সুন্দৰকৈ ভৰোৱা আছে নে নাই সেইটো আমি লক্ষ্য ৰাখিব লাগিব। তাৰপিছত আছে স্কুল ডিছপ্লে বৰ্ডখন লাগিব যে কিমানজন ল'ৰা ছোৱালী এবচেণ্ট আছে প্ৰত্যেক দিনে আমি স্কুল ডিছপ্লে বৰ্ডত কিমানজন ল'ৰা প্ৰেজেণ্ট আছে, কিমানজন ছোৱালী প্ৰেজেণ্ট, কিমানজন এবচেণ্ট আছে সেই বিষয়ে আমি ধুনীয়াকৈ লিখি ৰাখিব লাগিব। নেক্সট আছে স্কুল চাইন বৰ্ডখন ধুনীয়াকৈ আঁৰি থ'ব লাগে। আমি কেতিয়াবা দেখোঁ যে স্কুল চাইন বৰ্ডখন কিছুমান বিদ্যালয়ত ফটা চিঙা বা লেতেৰা হৈছে, সেইখন একদম ধুনীয়াকৈ পৰিষ্কাৰকৈ বা যদি পুৰণি হৈছে সেইখন নতুনকৈ চেঞ্জ কৰি ৰাখিব লাগে, কিয়নো সেইখনে আমাৰ স্কুলখন ৰিপ্ৰেজেণ্ট কৰা দেখায় যে স্কুলখন নাম কি বা কিমানজন এষ্টাব্লিছ হৈছিল সেইটো আমি গম পাব পাৰোঁ। নেক্সট আছে PM পোষণ লগো। আগতে আছে মিড ডে মিল, এতিয়া PM পোষণ হৈছে আৰু PM পোষণৰ লগতো আমি ৰাখিব লাগিব। নেক্সট আছে FTB ৰেজিষ্টাৰ, মানে হৈছে ফ্ৰী টেক্সট বুক ৰেজিষ্টাৰ। ফ্ৰী টেক্সট বুক কিমান কিন্তু দিনত পাইছে কিমান সেইটো আমি ৰেজিষ্টাৰ বুকত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব লাগে। নেক্সট হৈছে লাইব্ৰেৰী ৰেজিষ্টাৰ। লাইব্ৰেৰীৰ কাৰণে দুখন বহী লাগিব আমাক। এখন হৈছে লাইব্ৰেৰীত কিমান কি বুক আছে সেই বুক চিৰিয়েলি লিখিব লাগিব। গল্প, প্ৰবন্ধ, কাহিনী বা সাধুকথা সেইবোৰ বেলেগকৈ ধুনীয়াকৈ লিখি থ'ব লাগিব তাত। আৰু তাৰ উপৰিও লাইব্ৰেৰী ট্ৰেনজেকশ্যন ৰেজিষ্টাৰ, মানে হৈছে যে ল'ৰা ছোৱালীয়ে কিতাপ অনা নিয়া কৰা টাইম কোন তাৰিখে তেওঁলোকে কিতাপ লৈছে, কি কিতাপ লৈছে আৰু কোন তাৰিখে ঘূৰাই দিছে, তেওঁলোকৰ চহী অনুযায়ী তেনেকৈ সেইবোৰ মেইনটেইন কৰি ৰাখিব লাগিব। তাৰপিছত আছে ভেৰি ইম্পৰ্টেণ্ট এইটো বস্তু যে লাষ্ট গুণোৎসৱ ৰিজাল্ট। আমাৰ যোৱা 2 বছৰ গুণোৎসৱত কি পাইছে, A পাইছে নে B পাইছে, সেইটো ৰিজাল্টটো ৰাখিব লাগিব যাতে সুধিলে আমি দেখাব পাৰোঁ। নেক্সট আছে ষ্টুডেণ্টছ ইউনিয়ন ৰেকৰ্ড, সেইটো ডিছপ্লে কৰিব লাগিব। ষ্টুডেণ্টছ ইউনিয়ন
যিবিলাক ষ্টুডেণ্টছ ইউনিয়নৰ ধুনীয়াকৈ নাম তেওঁলোকৰ ফোন নম্বৰ পাৰিলেও তেওঁলোকৰ ৰাখিব লাগে। তাৰপিছত আছে SMC মাডাৰ গ্ৰুপ ৰেকৰ্ড, এইবিলাক ডিছপ্লে কৰিব লাগে। SMCৰ মেম্বাৰ্ছ কিমান আছে, তেওঁলোকৰ ফোন নম্বৰ, তেওঁলোকৰ নাম, তাৰপিছত মাডাৰ গ্ৰুপছৰ নাম, ফোন নম্বৰ, এইসমূহ ধুনীয়াকৈ ডিছপ্লে বৰ্ডত ৰাখিব লাগে। বা নেক্সট ইনস্পেকশ্যন এণ্ড অবজাৰভেশ্যন ৰেজিষ্টাৰ। ইনস্পেকশ্যন আমি জানো যে প্ৰত্যেকখন বিদ্যালয়ত বা স্কুলত মাহত কেইমাহৰ মূৰত এনেকৈ ইনস্পেকশ্যন কৰিব আহে। BO হওক নাইবা CRC নাইবা এনেকৈ তেওঁলোকে কি কৰিব আহে, ইনস্পেকশ্যন বা অবজাৰভেশ্যন কৰিব আহে আৰু সেইসমূহ লিখি এখন বহি ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে। তেওঁলোকৰ চহী বা তেওঁলোকৰ মতামত ৰাখি থ'লে ভাল। নেক্সট আছে PM পোষণ লিষ্ট এণ্ড টেষ্টিং ৰিপৰ্ট। আমি জানো যে খাদ্য প্ৰত্যেকবাৰ সোমবাৰৰ পৰা শনিবাৰলৈ যি খাদ্য দিয়া হয়, প্ৰত্যেক দিনে বেলেগ বেলেগ খাদ্য দিয়া হয় আৰু খাদ্য কি দিয়া হয় সেইবোৰ ডিছপ্লে বৰ্ডত ৰাখিব লাগে। সেইবোৰ লিষ্ট বনাই ৰাখিব লাগে আৰু তাৰ টেষ্টিং ৰিপৰ্ট এখন ৰাখিব লাগে। এখন বহীত খাদ্য দিয়াৰ 15-20 মিনিটমান আগতে যোনে টেষ্ট কৰে তেওঁলোকৰ নাম লিখি ৰাখিব লাগে বা খাদ্যটো কেনে হৈছে সেই লিখি ৰাখিব পাৰে। তাৰপিছত ইভালুৱেশ্যন ৰেজিষ্টাৰ। ইভালুৱেশ্যন ল'ৰা ছোৱালীবিলাকৰ কেনেকুৱা হৈছে ৰিজাল্ট সেই সম্পৰ্কেও আমি এখন ৰেজিষ্টাৰ ৰাখিব পাৰোঁ। তেওঁলোকৰ পৰীক্ষা ভাল হৈছে নে বেয়া হৈছে, কেনেকুৱা কি গ্ৰেড পাইছে সেই সম্পৰ্কে আমি এখন ৰেজিষ্টাৰ মেইনটেইন কৰিব পাৰোঁ। তাৰপিছত আছে ট্ৰেইনিং ৰেকৰ্ডছ। টিচাৰক বিভিন্ন সময়ত বিভিন্ন ট্ৰেইনিং দিয়া দেখা যায়। সেই ট্ৰেইনিংসমূহো আমি এখন বুকত ৰাখি ৰেজিষ্টাৰ বুকত এই সম্পৰ্কে লিখি ৰাখিব পাৰোঁ। এইসমূহ গুণোৎসৱত এই ৰেজিষ্টাৰসমূহ চোৱা হ'ব, গতিকে এইবিলাক ভালদৰে মেইনটেইন কৰিব লাগে। নেক্সট আছে স্কুল ডেভেলপমেণ্ট, বিদ্যালয় উন্নয়ন পৰিকল্পনা। SMCৰ মেম্বাৰে এই প্লেনখন বনাব আৰু সেই প্লেনখনো ৰাখিব লাগে। এই প্লেনখন প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে বনোৱা হয়, গতিকে এবাৰ বনালে 3 বছৰলৈকে হৈ যায়। এই ডেভেলপমেণ্ট প্লেনখন আছেনে নাই ভালদৰে আপডেট কৰি ৰাখিব লাগে। নেক্সট টিচাৰ ডিটেইল উইথ ফটোজ। এইটো বহুত ইম্পৰ্টেণ্ট হয় যে টিচাৰৰ ডিটেইলছ লাগিব আৰু তেওঁলোকৰ ফটো ধুনীয়াকৈ আঁৰি এখন বিদ্যালয়ত হ'ব লাগে। তাৰপিছত আছে কেছ বুক, ষ্টক বুক, ভাউচাৰ বুক, এইসমূহ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব। তাৰপিছত আহিব বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ। এই বায়'ডাইভাৰ্চিটিটো যোৱাবাৰ গুণোৎসৱতো বনোৱা গৈছে, এইবাৰ খালি আপডেট কৰিলেই হয়। আৰু আছে ইক' ইউথ ক্লাব ৰেকৰ্ড, ইক' এণ্ড ইউথ ক্লাব ৰেকৰ্ড, এইসমূহ আমি ৰাখিব লাগিব। স্কুল ৰেজিষ্টাৰ প্লেন। তাৰপিছত আছে ইমাৰ্জেঞ্চি হেল্পলাইন নম্বৰ্ছ। ইমাৰ্জেঞ্চি হেল্পলাইন নম্বৰৰ বাবে ডক্টৰছৰ নম্বৰ বা চাইল্ড হেল্পলাইন এনেকুৱা ধৰণৰ আমি হেল্পলাইন নম্বৰসমূহ ৰাখিব পাৰোঁ। দেন আছে টবাকো ফ্ৰী বেনাৰ্ছ। টবাকো ফ্ৰী বেনাৰ্ছটো বিদ্যালয়ত ৰাখিব লাগে, ধঁপাত মুক্ত এখন বেনাৰ ৰাখিব লাগে। পাৰিলে বিদ্যালয়খনৰ 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ দূৰত বা ওচৰে পাঁজৰে এখন টবাকো ফ্ৰী বেনাৰ ৰাখিলে ভাল, যাতে বিদ্যালয়ৰ ওচৰে পাঁজৰে এলেকাবোৰতো টবাকো ফ্ৰী হোৱা দেখা যায় বা আমি গম পাওঁ। নেক্সট আহিল ফাৰ্ষ্ট এইড বক্স। ফাৰ্ষ্ট এইড বক্সটো ধুনীয়াকৈ ৰাখিব লাগে। ফাৰ্ষ্ট এইড বক্সটোত কি বস্তু ৰাখিব লাগে, বেণ্ডেজ, কেঁচি বা এনেকুৱা মলম আৰু চেনিটাইজাৰ, এই সকলো বস্তু ৰাখিব লাগে আৰু ঔষধ কিছুমানো ৰাখিব লাগে। দেন ৱাল মেগাজিন। ৱাল মেগাজিনটো আগতে এনেকুৱা কনচেপ্ট নাছিল। ৱাল মেগাজিন হয়তো বহুত কম বিদ্যালয়কে বনাইছিলে, কিন্তু এতিয়া ৱাল মেগাজিনটো কম্পালচৰি হৈছে, সকলো বিদ্যালয়ত থাকে আৰু এইখন ধুনীয়াকৈ আপডেটেড বছৰে বছৰে পাৰিলে আপডেটেড কৰিব লাগে। নেক্সট আহিল ডাষ্টবিন। ডাষ্টবিনটো খুব ইম্পৰ্টেণ্ট, যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমাৰ কাৰণে খুবেই দৰকাৰী, গতিকে ডাষ্টবিনসমূহ ভালদৰে ৰাখিব লাগে। তাৰপিছত আহে বাগিচা, গাৰ্ডেন, কিটচেন এণ্ড ফ্লাৱাৰ, 2খন গাৰ্ডেন আমাক ৰাখিব লাগে। কিটচেনত পাৰিলে খেতি জলকীয়া, অমিতা বা যি খেতি শাক পাচলি এনেকুৱা ধৰণৰ খেতি কিছুমান কৰিব লাগে, যাতে সেইবোৰ ল'ৰা ছোৱালীয়ে খাব পাৰে। তাৰপিছত ফুলৰ গাৰ্ডেন এখনো ৰাখিব লাগে, যাতে ল'ৰা ছোৱালীয়ে সেই তাৰ পৰা ধুনীয়া এটা পৰিৱেশ দেখা পায়। তাৰপিছত আছে পিয়'ৰ ড্ৰিংকিং ৱাটাৰ এণ্ড হেণ্ড ৱাছ ফেচিলিটি। পৰিষ্কাৰ পানীৰ ব্যৱস্থা থাকিব লাগে আৰু হাত ধোৱা ধুনীয়া ব্যৱস্থা থাকিব লাগে। লগতে ড্ৰিংকিং ৱাটাৰৰ যিটো টেষ্টিং ৰিপৰ্ট সেইখনো আঁৰি থ'ব লাগে, যাতে সেইখন টেষ্ট কৰা আছেনে নাই সেইটো চাব লাগে। আৰু ৰাখিব লাগে ফায়াৰ এক্সটিংগুইচাৰ।
যাতে জুই লাগিলে সম্ভৱত সেইটো আমি জুই নুমুৱাৰ ব্যৱস্থা বিদ্যালয়ত থাকিব লাগে, সেইটো পৰীক্ষা কৰা থাকিব লাগে। নেক্সট আহিল চেলিব্ৰেশ্যন ডেইজ ৰেকৰ্ড উইথ ফটোজ। এইটো বহুত ইম্পৰ্টেণ্ট যে আমি কি দিৱস উদযাপন কৰিলোঁ সেই উদযাপন কৰা দিৱসৰ ফটোৰ সহকাৰে এইবোৰ বিদ্যালয়ত আঁৰি থ'ব লাগে, ল'ৰা ছোৱালীৰ ফটো লগতে তেওঁলোকৰ কি দিৱস উদযাপন কৰিছোঁ, তেতিয়া ল'ৰা ছোৱালীবিলাকে উৎসাহ পাব আৰু সেইখন তেওঁলোকে খেলা ধূলা কৰাৰো আগ্ৰহ বাঢ়িব আৰু দেখাটো ভাল লাগিব। নেক্সট আহিল বিদ্যাঞ্জলি ৰেকৰ্ড। বিদ্যাঞ্জলিটো খুব নতুনকৈ আহিছে। বিদ্যাঞ্জলিৰ মানে হৈছে যে কোনোবাই যদি কিবা বস্তু দিব খোজে বিদ্যালয়খনত তাৰ বাবে ৰেজিষ্টাৰ কৰিব লাগে। আজিকালি নতুন এইটো পৰ্টেল ওলাইছে আৰু ইয়াত বিদ্যালয়খনত কোনে কি দিছে সেই ৰেকৰ্ডসমূহ ৰাখিব লাগে। নেক্সট আহিল ৰিমেডিয়েল টিচিং ৰেকৰ্ড। ৰিমেডিয়েল টিচিংটো যিহেতু খুব ইম্পৰ্টেণ্ট, গতিকে ল'ৰা ছোৱালীবিলাক পিছ পৰি আছে বা তেওঁলোকে যদি পঢ়াত আগবাঢ়িব পৰা নাই সেইবিলাক ল'ৰা ছোৱালীক ৰিমেডিয়েল টিচিং দিব লাগে আৰু কেনেকৈ দিয়া হৈছে তাৰো এখন ৰেকৰ্ড ৰাখিব লাগে। ছেটাৰডে ক্লাব ৰেকৰ্ড। শনিবৰীয়া চৰা। প্ৰত্যেক শনিবাৰে যিটো শনিবৰীয়া চৰা পতা যায়, নাচ গান ডেন্স বা কি কৰা হৈছে, ল'ৰা ছোৱালীবিলাকক যিহেতু শৈক্ষিক দিশৰ উপৰিও অন্য দিশতো আগবঢ়াই লৈ যাব লাগে তেওঁলোকৰ পাঠ্যক্ৰমিক ব্যৱস্থাৰ যোগেদি। গতিকে শনিবৰীয়া চৰাটো খুবেই ইম্পৰ্টেণ্ট। শনিবৰীয়া চৰাৰ বিষয়ে এখন বহীত ধুনীয়াকৈ লিখি ৰাখিব লাগে যাতে সেইটো আমি গুণোৎসৱৰ সময়ত দেখাব পাৰোঁ। নেক্সট আছে টুইনিং অফ স্কুল ৰেকৰ্ড। যদি টুইনিং অফ স্কুলটো প্ৰত্যেকখন বিদ্যালয়ৰ নাথাকে, টুইনিং অফ স্কুল মানে হৈছে এইটো নতুন কনচেপ্ট দুখন বিদ্যালয়ৰ লগত যোগাযোগ কৰা। চৰকাৰী স্কুলৰ লগত প্ৰাইভেট স্কুল বা গাঁৱৰ স্কুলৰ লগত চহৰীয়া স্কুল এনেকুৱা স্কুল হ'ব পাৰে। তো টুইনিং অফ স্কুলৰ লগত কোনখন স্কুল যোগাযোগ হৈছে বা কি তেওঁলোকে প্ৰগ্ৰেম কৰিছে দুয়োখন স্কুলে ওতঃপ্ৰোতভাৱে তেওঁলোকৰ কি লাভ হৈছিল বা তেওঁলোকে কি শিকিছে সেই সম্পৰ্কে তেওঁলোকে ৰেকৰ্ড ৰাখিব পাৰে। এইখিনিৰ উপৰিও আৰু বিদ্যালয়ৰ চাফ চিকুণতা, প্ৰত্যেকজন শিক্ষক ল'ৰা ছোৱালীবিলাকৰ নিয়মানুৱৰ্তিতা এইসমূহ ভালদৰে বজাই ৰাখিলে যথেষ্ট দেখা যাব। আৰু গুণোৎসৱত যিহেতু প্ৰাৰ্থনা বা প্ৰাতঃসভাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে, কাৰণ তাতেও আমাৰ বহুত নম্বৰ আছে। সেইকাৰণে প্ৰাতঃসভাৰ সময়ত ল'ৰা ছোৱালীখিনিক ভালকৈ শিকাব লাগে, তেওঁলোকে কেনেকৈ ডিচিপ্লিন হৈ আহিব, ভালদৰে ইউনিফৰ্মটো ৱেৰ কৰি আহিব আৰু এইখিনি কথা যদি আমি ভালদৰে মেইনটেইন কৰোঁ বা যদি এইখিনি কথাত আমি মনোযোগ দিব পাৰোঁ তেতিয়াহ'লে বিদ্যালয়খন আমাৰ A+ পাব সক্ষম হ'ব পাৰে। গতিকে সকলো বিদ্যালয়লৈ আগন্তুক গুণোৎসৱৰ শুভকামনা জনাইছোঁ যে সকলোৰে ভাল হওক আৰু সকলোৰে A+ পাওক। তাৰ কাৰণে মই ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ সকলোৱে ভালে থাকক, সুখী থাকক। ধন্যবাদ।